ভিডিঅ'টো আছিল বহুত দিনৰ পুৰণি মানে ভাগিনাহি আছিলেহি আৰু এদিন কৈ আছে বোলে মামী ফুচকা খাওঁ কি সেইদিনাখন মোৰ গাটো ইমান এটা ভাল নাছিলে গতিকে ময়ো ইমান এটা মন কৰা নাছিলোঁ হ'লেও তাই ইমান জোৰ কৰা দেখি পেলাই ফুচকা অনাই দিলোঁ তাৰপাছতে তাই কিন্তু নিজে লাগি গৈছে দেই বনাবলৈ মেলিবলৈ যিহেতু মই অকণমান প্ৰব্লেম হৈ আছিলে হ'লেও মই যা যোগাৰখিনি কৰি মেলি দিছোঁ জুই ধৰি মেলি দিছোঁ তাই আৰু ফুচকাখিনি ভাজিলে আৰু আমাৰ ল'ৰাহঁতে কথা পাতি মেলি পূৰা ফুচকা খাবলৈ চব ৰৈ আছে আৰু দেই মই কিন্তু এনেই বহি থকা নাই যিমানখিনি পাওঁ মই পিটিকা চিটিকা কৰাই মানে এইবোৰ কৰি মেলি দিছোঁ আৰু ঘৰতে বনাই যিহেতু মছলা পাতি দিয়া নাই গতিকে খাব বুলিয়ে দিছোঁ আৰু এয়া নিচিনা একদম তাই মানে এনেকুৱা বস্তুবোৰ নিজে নিজে কৰি মেলি থাকে আৰু ইমান ডাঙৰ নহয় যদিও তাইখিনি কৰে তাৰপাছত এয়া পূৰা গোটেইখিনি বহি ল'লে ফুচকা খাবলৈ বুলি মই টেষ্ট কৰিছোঁ বাৰু নকৰাকৈ থকা নাই যিহেতু মছলা পাতি নাই হ'লেও কমকৈ খাইছোঁ যিহেতু অলপ মোৰ প্ৰব্লেম চলি আছিলে তাৰপিছত চবকে উঠাই ৰাখিছোঁ আৰু কিন্তু ভিডিঅ'টো আপলোড কৰা হোৱা নাই কিয়নো মাজতে বেমাৰ আজাৰৰ পৰা ধৰি লৈ ঢেৰ কিবাকিবি বিপৰ্যয় গ'ল আৰু এয়া ফুচকা পাৰ্টিটো মই আপলোড কৰি দিছোঁ আৰু দেই